অখিলৰ মুক্তিৰ দাবী কৃষক নেতা অখিল গগৈ পোতাশালত বন্দী ৰজা ঘৰিয়াৰ আক্ৰোশৰ বলি হৈ 200ৰো অধিক দিন আবদ্ধ কাৰাগাৰৰ বন্ধ কোঠৰীত শোষিত নিষ্পেষিত বঞ্চিত জনতাৰ প্ৰতিবাদী কণ্ঠ আছিল অখিল গগৈ কণ্ঠহীনৰ কণ্ঠ অখিল গগৈক মুক্তিৰ দাবীত ফেচবুক টুইটাৰত আবেগ যুক্তিৰ যেন এক মহা বিপ্লৱৰ সূচনা আমাৰ উত্তৰ প্ৰজন্মই পঢ়িব তেতিয়া তেওঁলোকেও ভাবিব যে হয় এই মানস ৰবিন বৰ সুবিধাবাদী আৰু স্বাৰ্থপৰ চৌদিশে প্ৰতিবাদৰ জোৱাৰ জংগী আন্দোলনৰ হুংকাৰ মুক্তিকামী জনতাৰ ধিক্কাৰ বিজেপি আৰএছএছক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাক ফেচবুক টুইটাৰত গোৱাল গালি ফেচিষ্ট আখ্যা ক্ষোভিত জনতাৰ বিগত 200 দিনেই ন্যায়ালয়ত যুঁজ অখিলৰ অধিবক্তাৰ জেলত আছে বৰ্তমান আপুনি মাজতে এবাৰ কৈছিলে হাইকমাণ্ডক লগ কৰি পেলাই তেওঁক আইনী সাহায্য দিয়াৰ কথাটো এতিয়া সেইটো মানে কি হ'ল সেইটো দিয়া হ'ব মানে তেখেতৰ যেতিয়া আহিব যেতিয়া ধৰক বেলৰ মুখ হ'ব বা কিবা হ'ব যে আমি তেখেতৰ উকিল আছে নহয় ইয়াতে শান্তনু বৰঠাকুৰ আৰু তেখেতসকলক মই ইতিমধ্যে জনাই দিছো যে যাতে যেতিয়া অখিলৰ কিবা পুনৰ বেলৰ কথা আহিব আগতীয়াকে জনাবলৈ আমাৰ দলৰ ফালৰ পৰা আইনী সাহায্য তেখেতক আগবঢ়োৱা হ'ব নোবেল বিজয়ী বিজ্ঞানী ৰাষ্ট্ৰসংঘৰ সদস্যয়ো কেন্দ্ৰ ৰাজ্য চৰকাৰক কৰিলে অখিল গগৈৰ মুক্তিৰ আহ্বান বাঘা বাঘা অপৰাধীও আইনৰ সুৰুঙাৰে ওলাই আহে জেলৰ পৰা কিন্তু অখিল হেনুৱাৰে ওলাব অখিল গগৈৰ অধিবক্তাই আজি 6 মাহে কেৱল কেলেণ্ডাৰতহে হিচাপ কৰি আছে নেকি দিন বাৰ অথবা পিটিশ্যন ফাইলৰ চিন্তা চৰ্চা কৃষক নেতাগৰাকীক মিছা অভিযোগত পোতাশালত বন্দী কৰি ৰখাৰ অভিযোগ সঁচানে অখিল গগৈৰ মহান অধিবক্তা বৃন্দৰ যুক্তিৰ জাল বাৰে বাৰে কিয় পিছলে আদালতৰ মজিয়াত ইও এক ৰহস্যৰ বিষয় সাধাৰণ ৰাইজে দাবী কৰিছে আপত্তি কৰিছে দুখ কৰিছে প্ৰতিবাদতো হাতী পৰিছে জনতা অখিলৰ বৃদ্ধা মাতৃয়েও কান্দিছে হিয়া ঢাকৰি সেই সুচুমলৈ দেখক তেহেঁতি এইবোৰ হেৰিবোৰ দেখুৱা তাৰ ৰাখি থৈছে তাক মাৰিলে তেহেঁতি দুখী হ'ব দেই অখিল মৰিলে মোৰ কোনো নাই অখিলক মাৰিলে চৰকাৰ দুখী হ'ব তথ্যহীন মিছা অভিযোগত অখিলক বন্দী কৰি ৰখাৰ আইনগত অধিকাৰ আছে জানো কাৰোবাৰ মিলৰ্ড প্ৰকৃতাৰ্থত ন্যায়ালয়ৰ মজিয়াত যুঁজিছেনে আপোনালোকে সহস্ৰজনৰ মনত তোলাইত এয়া হয়তো বিলিয়ন ডলাৰৰ প্ৰশ্ন চৰকাৰটো নহয় আইনৰ ঊৰ্ধত ন্যায়াধীশেতো বিচাৰ নকৰে ৰাইজৰ আৱেগ আৰু ৰাজনৈতিক প্ৰভাৱক কা আন্দোলনত জড়িত সমপৰ্যায়ৰ জাতীয় সংগঠনৰ নেতাই 6 মাহে উদযাপন কৰিছে লকডাউন উৎসৱ একেই আন্দোলনকাৰী নেতা অখিল গগৈ আজি ভাটেকত পোতাশালত বন্দী অখিলক বহুবাৰ সাক্ষাতো কৰিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আশ্বাস দিছিল হাই কমাণ্ড ছোনিয়া মেডামেৰে কথা পাতি আইনী সাহায্য দিয়াৰ দিন বাগৰিল সকলো মাথো ফুটুকাৰ ভেন আছু নেতা সমুজ্জ্বল লুৰিণ জ্যোতি দীপাংকৰ নাথেও লাজকৈ টিভিৰ পৰ্দাত অখিল গগৈৰ মুক্তিৰ আহ্বান দিয়া শুনি আহিছে অসমৰ ৰাইজে সকলো যেন ৰহস্য আৱৰ্তত প্ৰহেলিকাৰ গহ্বৰত আৱেগক সাৰথি কৰি বাস্তৱক পাহৰি অখিল গগৈৰ মুক্তি কামনা বাতুলত আহে মাথোন যে অখিল গগৈ ধৈৰ্য কোঁৱৰ বিতু সোণোৱাল আৰু মানস কোঁৱৰকে প্ৰমুখ কৰি কা বিৰোধী আন্দোলনৰ বিভিন্ন নেতাকৰ্মীক অসম চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাবন্দী কৰি ৰাখিছে এইখিনিতে এটা খবৰ আহিছে যে অখিল গগৈ আৰু বিতু সোণোৱালৰ স্বাস্থ্য খুব বেয়া ধৰণে অৱনমিত হৈছে কৃষক নেতাক এসময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে আনুষ্ঠানিকভাৱে কণ্ঠহীনৰ কণ্ঠ খিতাপ দিছিল
অথচ উচ্চ ন্যায়ালয়ৰ বহু অধিবক্তা ন্যায়াধীশৰ নিস্তব্ধতা। বিগত ছমাহে কৃষক নেতাগৰাকীৰ গোচৰটো নগ'ল উচ্চতম ন্যায়ালয়লৈ। পোতাশালত বন্দী অখিল আৰু মাজনিশা বন্ধ কোঠৰীত খমখমীয়া নোটৰ আদান প্ৰদান। ব্যুৰ' ৰিপৰ্ট, ৰাফটাৰ 7 নিউজ।